হেল্ল' মাইনী, কি কৰি আছ? মা, মই ইহঁতকেইটাক ভাত কেইটামান খুৱাই মেলি আজৰি হৈছোঁ। তুমি কি কৰিছা? শুনচোন, ইহঁতৰ গৰম বন্ধ দিলে নহয়। তই ইয়ালৈকে গুচি আহ। এই গৰমখনত তাত থাকি গেবাৰী খাটি তই মৰিব নালাগে। ইয়ালৈ গুচি আহ। জোৱাইক ক মই মাতিছোঁ বুলি। মা, তুমি একদম মোৰ মনৰ কথাটোকে ক'লা। মই যাম বুলি ভাবিয়ে আছিলোঁ। গৰম বন্ধত বোলো ঘৰতে থাকি আহোঁগৈ, অকণমান আৰাম পাম। ইয়াত আৰু কিমান কৰি থাকিম। মই কৈয়ে থৈছোঁ, কাইলৈ পৰহিলৈ ভিতৰত মোক থৈ আহিবগৈ চাগে। আমাৰ টেনশ্যন নাই, কোৱাৰ লগে লগে মোক থৈ আহিবগৈ নহয়। হয় নি? ভালেই হ'ব তেতিয়াহ'লে। সিহঁত দুটাক লৈ পেলাই ইয়ালৈকে আহ। তই তাত কিমান গৰমত কাম বন কৰি থাকিবি। ঘৰলৈ আহ অকণমান, ইয়াত অকণমান শান্তিত থাকিব পাৰিবি। হ'ব দিয়া মা, মই যাম দিয়া। বাৰু এতিয়া ৰাখিছোঁ দে। হ'ব, আহিবি। ভালেই হ'ল, ছোৱালীজনী আহিব। নহ'লে এই গৰমখনত কাম কৰি কৰি মানুহক খোৱাটো কম ডাঙৰ কথা। মোৰ ছোৱালীজনী অৱস্থা নাইকিয়া হৈ গৈছেগৈ। অন্ততঃ এই মাহটো আহিলে মানে ঘৰত শান্তিত থাকিব পাৰিব। মা, ভাত দিলোঁ আপোনাক। হ'লেই নি ভাত? গৈছোঁ ব'ল। মা, আপোনাক মোক কথা এটা সুধিব লগা আছিলে। কি কথা কচোন? মানে মা, মই ভাবিছোঁ মাইনাৰ স্কুল বন্ধ হৈছে যেতিয়া মই গৰম বন্ধতে মাহঁতৰ ঘৰত দুদিনমান থাকি আহোঁগৈ। কি কথা কৈছ তই? তই গৰম বন্ধত কি মাৰৰ ঘৰত দুদিনমান থকাকৈ যাওঁ? তই গুচি গ'লে মানে এইখন ঘৰত কোনে কাম কৰিব? এই গৰমত কি কাম কৰি কৰি মই মৰিব লাগে? নোৱাৰ, একদম নোৱাৰ বুলি কৈছোঁ নহয়, নোৱাৰ। কাইলৈ মাইনী আহিব। তাই দুদিনমান ঘৰত থকাকৈ আহিব। তই গুচি গ'লে কাম বনবোৰ কোনে কৰিব? তাই দুদিনমান ঘৰলৈ আহিছে, এই বহুত দিন অহা নাই। অকণমান আৰাম কৰিম বুলি ঘৰলৈ আহিব। তই আকৌ মাৰ ঘৰলৈ যাবলৈ ওলোৱা প্লেনটো পাতিলি যে? নহয় মানে মা, ময়ো বহুত দিন যোৱা নাই যে ঘৰলৈ। মাহঁতে বৰকৈ মাতি আছে। সেয়েহে ভাবিছোঁ মাইনা স্কুল বন্ধ হওঁতে মই এপাক গৈ আহোঁগৈ। বেছি দিন নাথাকোঁ মা। খবৰদাৰ, মই সেইবোৰ নাজানো। মই মুঠতে যাবলৈ হাক দিছোঁ। যাব নোৱাৰ বুলি কৈছোঁ, নোৱাৰ। তই মোৰ কথা নুশুনাকৈ মাৰৰ ঘৰলৈ যাবলৈ হ'লে কথা কিন্তু বেয়া হ'ব। আৰু ৰূপমৰ আগত এইবোৰ কথা একো নকবি। সেইটোতো কোনো কথাতে হাকাবাহে নকৰেই। নহ'লে গৈ পেলাই ঘৰত থৈ আহিবগৈ মাৰৰ ঘৰত। মোৰ ছোৱালীজনী অত দিনৰ মূৰত আহিব, তাই ঘৰত কি আহি পেলাই আকৌ কাম বন কৰি থাকিবহি নেকি? হ'ব দিয়ক মা, মই নাযাওঁ। আপোনাৰ কথা অমান্য কৰি মই কেতিয়াও একো কৰি পোৱা নাই আৰু আগলৈও নকৰোঁ মা। এনেকুৱা এজনী বোৱাৰীয়ে মোক দৰকাৰ হৈছিলে, যিয়ে মোৰ কথা আখৰে আখৰে পালন কৰে। উঠ বুলি ক'লে উঠে, বহ বুলি ক'লে বহে। এইগৰাকী হ'ল লতিকাৰ শাহুৱেক। তেওঁ জীয়েকক গৰম বন্ধত ঘৰত থাকিবলৈ মাতিছে সুখত, কিন্তু নিজৰ বোৱাৰীয়েকক ঘৰলৈ যাবলৈ নিদিয়ে। বোৱাৰীজনীয়ে কষ্ট কৰিলে একো নহয়, কিন্তু জীয়েকে গৰমত শহুৰেকৰ ঘৰত কষ্ট পাব বুলি নিজৰ ঘৰত থাকিবলৈ মাতিছে। ইয়াৰ পিছৰখিনি চাওঁচোন আহক। দুদিনৰ পাছত লতিকাৰ নন্দেক আহি ঘৰ পালেহি, আৰু জীয়েকক দেখা পাই লতিকাৰ শাহুৱেকৰ গাত তৰণিয়েই নাই। জীয়েকক ক'ত থম ক'ত নথম কৰিছে। মাটিত থ'লে যেন পৰুৱাই খাব, মূৰত থ'লে উকনিয়ে খাব। মুঠতে জীয়েক অহালৈ মাকৰ বিৰাট ফূৰ্তি। লতিকা, লতিকা, চাহ এইফালে আহচোন। মা, কিয় মাতিছিলে মোক কওকচোন? কিয় মাতিছিলোঁ মানে যাচোন চৰবত অকণমান বনাই আনগে। এই ভাতটোলৈ টাইম আছে নহয়। যিহে গৰম পৰিছে, ছোৱালীজনী একেবাৰে ঘামি জামি আহিছে। অকণমান তাই এচি হাৱা অকণমান লৈ লওক। তই যাচোন তাইৰ কাৰণে চৰবত এগিলাচ বনাই আনগে। মা, বেয়া নাপায় যদি চৰবতকণ আপুনিও বনাই দিব নেকি? মই মানে ভাতত লাগি আছোঁ যে, কোনফালে কৰোঁ বাৰু? ইফালে আপুনি মোক এইহেন গৰমত 4-5 বিধ ৰান্ধিবলৈ দিছে, আৰু আনফালে মই চাহ বনোৱা, চৰবত বনোৱা এইবিলাকত কেনেকৈ লাগি থাকোঁ বাৰু? অলপ আগতে চাহ দিছিলোঁহে। চাহ খোৱাৰ বাবে চৰবত নাখায় বুলি ভাবিহে মই নবনালোঁ, নহ'লে মই চৰবতকে দিলোঁহেঁতেন। কি হ'ল? কি ক'লি তই? তই থাকোঁতে কি মই বনাবগৈ লাগে চৰবত? কি ডাঙৰ কামটো কৰি 4-5 বিধহে ভাত বনালি? হয় পাই, মই যে ঘৰত একেবাৰে 4-5 বিধ কি, কেতিয়াবাতো 10-12 বিধ বনাওঁ। তথাপিও এনেকৈ নকওঁ পাই। ভণ্টি, ঠাণ্ডা দিনত বনাব পাৰি, গৰম দিনত 5-6 বিধ বনোৱাটো কিমান কষ্ট, সেয়া হয়তো তোমাক মই বেলেগকৈ বুজাব নালাগে। হ'ব যা, তই ইয়াত তৰ্ক কৰি থাকিব নালাগে। মোৰ ছোৱালীজনী আজি আহিছেহে, তাই মানে কথা আৰম্ভ হ'লেই কিবা এটা কৰিবলৈ পায়। ইমান গৰমখনত মোৰ ছোৱালীজনী আহি পেলাই ওলাইছেহি, তাই মানে কিবা এটা কৰি খোৱাক চাই কথা শুনাইছে চাচোন। যা সোনকালে যাইখিনি, তেতিয়া ৰখি থাকিব নালাগে। হ'ব দিয়ক মা, মই বনাই আনিছোঁ। বাহ মা, তোমাক কিন্তু মানিছোঁ, তুমি কিন্তু বৰ ভাল নচুৱাই থাকিব পাৰা দেই। নচুৱালে হ'বনে? বোৱাৰী কিহৰ? আহিছে আৰু এখন ঘৰত গৰমে ঠাণ্ডাই কাম কৰিম বুলি, গৰম বুলি আৰু এতিয়া খোৱা বোৱাবোৰ বন্ধ কৰিলেহে হ'ব। এই গৰমত কি বোৱাৰীজনী থাকোঁতে মই লাগিমগৈ নেকি আৰু? হয় নহয় বাৰু কচোন? তুমি ঠিকেই কৈছা, কিন্তু মই যে মোৰ শাহুক একেবাৰে সমানে কামত লগাওঁ, নহ'লে কি মই অকলে কৰি থাকিম আৰু তেওঁ আৰামত বহি থাকিব? তুমি কিন্তু এজনী বোৱাৰী সাধি পাইছা দেই মা। চালাক মাকৰ চালাক জীয়েক। ইয়াত মাকে বোৱাৰীয়েকক নোচোৱায় আৰু তাত তাই শাহুৱেকক নোচোৱায়। লতিকাৰ নন্দেক অহা আজি 10 দিনমানেই হ'বৰ হ'ল।
কিন্তু ঘৰলৈ অহাৰ পৰা কেৱল খাইছে বৈছে আৰু শুইছে। কাম সিমানেই। কিন্তু এই গৰমত নন্দেক শহুৰ শাহুৱেক গোটেই ঘৰখনকে খোৱা বোৱাৰ দায়িত্ব সকলো লতিকাৰ। ইমান গৰম পৰিছে এইকেইদিন, তথাপিও যেন তাই কামৰ পৰা আহৰি নাই। নন্দেকে একো এটা কামতে তাইক সহায় কৰি নিদিয়ে। আহকচোন, ইয়াৰ পিছতনো কি হয় চাওঁ। মাইনী, তই ৰেডি হলি? ইহঁতকেইটা ক'ত? বাবু আৰু মুন্নি নিনিয় নেকি আজি? নাই মা, ইহঁত দুটাক নিনো। বৰ আমনি কৰি থাকে। পাহিৰ লগতে ঘৰতে থাকক। বৌ আছেই নহয়, বৌয়ে সিহঁতক চোৱা চিতা কৰি থাকিব। আমি বিন্দাছ ফুৰিব পাৰিম। ব'লা অলপ সোনকালে যাওঁ। বাৰু হ'ব তেতিয়াহ'লে দে, ৰহ মই তাইক কৈ থৈ যাওঁ কথাটো। লতিকা, অ লতিকা, এইফালে আছোন। অঁ মা, কি হ'ল কওকচোন। কি হ'ল মানে হেৰি, আমি মাইনী আৰু মই শ্বপিং মলৰ পৰা আহোঁ। তুমি ইহঁতকেইটাক চাবা, তাই বোলে লগত লৈ নাযায়, সিহঁতে বৰ দুষ্ট কৰে যে। আৰু এই গৰমখনত ল'ৰা ছোৱালীবোৰ লৈতো কি ঘূৰি ফুৰিবা। তুমি গোটেইকেইটাকে মন কাণ কৰি থাকিবা কিন্তু। হ'ব বাৰু মা, মই সিহঁতক ভালদৰে চাই থাকিম, আপুনি চিন্তা কৰিব নালাগে। হেৰি নহয় মা, আপুনি দেখোন সিদিনাখন মই ঘৰলৈ যাওঁতে চুইদাৰ এযোৰ পিন্ধি যোৱাৰ কাৰণে বৰ গালি পাৰিছিল। কিন্তু এতিয়া দেখোন ভণ্টিয়ে চুইদাৰে পিন্ধি ওলাইছে। এতিয়া জানো সমাজৰ মানুহে একো নক'ব? আৰে মা, মই কি এতিয়া ঘৰখনলৈ আহি চুইদাৰ এযোৰ পিন্ধিব নোৱাৰিম নেকি? ঐ, তোৰ দেখোন মুখখন দিনক দিনে ইমান বাঢ়িছে। মোৰ ছোৱালীজনীয়ে চুইদাৰযোৰ পিন্ধাৰ কাৰণে আজি কথা ক'লি? তই হ'লে বোৱাৰী, তই বোৱাৰী মানুহজনী হৈ পেলাই এনেকৈ চুইদাৰ পিন্ধিলে ভাল নালাগে নহয়। তাই আকৌ ছোৱালী এইখন ঘৰৰ, সেইটো কাৰণে পিন্ধিছে। তই তাকো বুজি নাপাৱ নে? ছোৱালীজনীয়ে পিন্ধিব পাৰে, তাতে কি হ'লনো? তই বোৱাৰী এজনীৰ কাৰণেহে পিন্ধিব নোৱাৰা, সেইটো কাৰণে তোক মই হাক দিছিলোঁ। আচলতে মা, মই ভণ্টিয়ে এইবোৰ পিন্ধাৰ কাৰণে বেয়া পোৱা নাই। কিন্তু সিদিনাখন আপুনি মোক যে তেনেকৈ ক'লে, সেইবাবেহে ক'বলৈ বাধ্য হ'লোঁ। কিয়? ভণ্টিওতো বোৱাৰী। বোৱাৰী মানুহবোৰে পিন্ধিব নোৱাৰে যেতিয়া ভণ্টিও নোৱাৰে। কিয় এনেকুৱা ভেদভাৱ যে নিজৰ ছোৱালীজনী হ'ল কাৰণে পাৰে আৰু লোকৰ ছোৱালীৰ কাৰণে বোৱাৰীজনী নোৱাৰে? এনেকুৱা ভেদভাৱ কিয় মা? ৰাম, তোৰ যে কথাবোৰ আৰু। যা, একদম এইখিনিৰ পৰা যাচোন। এফালে যোৱা সময়ত মোৰ মূৰটো গৰম কৰি নল'বি। যা, ইহঁতক চাই থাকগৈ, আমি অহা দেৰি হ'ব। ভালকৈ চাই থাকিবি। হ'ব দিয়ক মা, মই ভালদৰে চাই থাকিম। পালে মচলাটো। খিনি এইক মই এনেকেই দিওঁ। কথাবোৰ দেখিছে নাই তাইৰ পইণ্টবিলাক? তাই সিদিনা সেই মাকৰ ঘৰলৈ চুইদাৰযোৰ পিন্ধি যাবলৈ ওলাইছিলে। গাঁৱৰ মানুহে বাৰু কি বুলি ক'ব কচোন? তোৰ কথাটো বেলেগ, তই ছোৱালী মানুহ, তই এখন ঘৰৰ ছোৱালী, গতিকে পিন্ধিলে একো নহয়। তাই বা বোৱাৰীজনী হৈ পেলাই বা চুইদাৰযোৰ পিন্ধি ওলাই গ'লে বা মই মানুহৰ আগত লাজ পাম নে নাপাম কচোন? মা, তুমি এনেকৈয়ে বস কৰি ৰাখিবা, মূৰৰ ওপৰত উঠিবলৈ নিদিবা, নহ'লে তোমাক মাথা গৰম কৰি দিব। হ'ব, তই সেইবোৰ মাথা মাৰিবই নালাগে। তাইক কেনেকৈ বস কৰি থাকিব লাগে মোৰ চব আইডিয়া আছে। ব'ল ব'ল, এতিয়া আকৌ দেৰিয়ে হ'ব নহ'লে ঘৰতে। ঘৰখনৰ সমস্ত দায়িত্বৰ লগতে ল'ৰা ছোৱালীকেইটাক চোৱা চিতা কৰাৰ দায়িত্বভাৰ দি সিহঁত দুজনী শ্বপিঙলৈ বুলি গুচি গ'ল। আৰু দিনৰ দিনটো লতিকাই পোৱালীকেইটাক চম্ভালাৰ পৰা আৰম্ভ কৰি ঘৰখনৰ সকলো কাম কৰি বেচেৰীজনীৰ অৱস্থা নাইকিয়া হৈছে। অ ভণ্টি, উঠা আকৌ। কি হ'ল? 12টা বাজিব হ'ল, তুমি নুঠা নেকি? অহ, বৌ কিয় উঠাই দিলা বাৰু? ইমান ধুনীয়াকৈ শুই আছিলোঁ। যেটাই নাপালো তাতে কি হ'লনো? মা, অ মা। ভণ্টি, বেয়া নাপাবা, 12টা বজাৰ কাৰণেহে মই তোমাক উঠাই দিলোঁহি। তাতে বাবু আৰু মুন্নিও আমনি কৰি আছে তোমাক বিচাৰি। ইহঁতকেইটা কেতিয়াবাতে উঠি পাহিৰ লগত খেলি আছে। সিহঁতেও বিচাৰি ফুৰাৰ কাৰণেহে মই তোমাক জগাই দিলোঁহি। বেয়া নাপাবা, ভাত খাবও হ'ল নহয়। আমি খালোঁ, তোমাৰ বাবে থৈ দিছোঁ। কি হ'ল মাইনী, এনেকৈ চিঞৰি আছে যে? দেখিছেনে মা, মোক বৌয়ে অকণমান সময় হোৱাও দেখিব নোৱাৰে। বৌয়ে আহি পেলাই মোক একেবাৰে চিঞৰি চিঞৰি উঠাই দিলেহি। ইমান ধুনীয়া টোপনি গৈ আছিলোঁ মই। কি হ'ল? তই মোৰ ছোৱালীজনী অকণমান হোৱাও দেখিব নোৱাৰ হা? তাই মাকৰ ঘৰখনলৈ আহিছে অকণমান আৰামত থাকিম বুলি, অকণমান দেৰিলৈকে শুম বুলি, আৰু তই মোৰ ছোৱালীজনী শুই থকাও দেখিব নোৱাৰা হলি? মা, আপুনি মোক ভুল বুজিছে। মই ভণ্টি শুই থকাৰ কাৰণে মই বেয়া পোৱা নাই নহয়। কিন্তু বাবু আৰু মুন্নিয়ে ভণ্টিক বিচাৰি থকাৰ কাৰণেহে মই উঠাই দিছিলোঁহি। তাতে আকৌ ভণ্টি ভাত খাবও হ'ল নহয়, সেইকাৰণেহে। হ'ব, তই এইবোৰ কথা কিয় কওঁ মই জানো নহয়। মোৰ ছোৱালীজনী ইয়াত আহি পেলাই আৰামত খাইছে আহি যে, তোৰ সেইটো কাৰণে সহ্য হোৱা নাই। তই সেইটো কাৰণে মোৰ ছোৱালীজনীক অশান্তি কৰি আছ। অকণমান ভালকৈ শুবলৈ দিয়া নাই মোৰ ছোৱালীজনীক। মা, আপুনি কথাবোৰ ক'লে কিয় নুবুজে? মই সঁচাকৈ কৈছোঁ, ভণ্টি এনেকৈ থকাৰ কাৰণে মই অকণো বেয়া পোৱা নাই। থাকক, যিমান ভালকৈ থাকিব বিচাৰে সিমানে ভালকৈ থাকক, মই একো আপত্তি কৰা নাই নহয়। কিন্তু ইহঁত দুটাই বিচাৰি থকাৰ কাৰণেহে মই উঠাই দিছিলোঁহি। আপুনি মোক কিয় তেনেকৈ কৈছে মা? আৰু এটা কথা, সিদিনাখন মই অকণমান দেৰিলৈকে শুৱা দেখি আপুনি মোক কমখন কথা শুনালেনে? এতিয়া ভণ্টি ইমান সময় হোৱাৰ পাছতো আপুনি মোকহে তেনেকৈ কৈছে। হ'ব, তোৰ কথা মই চব জনা আছে। তই মনে মনে কি ভাবি আছে চাগে ঠিক নাই। মোৰ ছোৱালীজনী এইখন ঘৰত আহি পেলাই যে সুখত আছে, তই অকণো ভাল পোৱা নাই, মই জানো নহয়। তোক সিদিনাখন মই কি ভৰ দুপৰীয়ালৈকে শুই থাকিবলৈ দিব লাগিছিলে হা? তাই মোৰ ছোৱালী, যিমান সময়লৈকে সেই শুৱক মাকৰ ঘৰ আহিছে। আৰু তই বোৱাৰীজনী হৈ তাইৰ সৈতে ফেৰ মিলালে নহ'ব নহয়। তই ৰাতিপুৱা সোনকালে উঠি গোটেই কাম বন কৰি পেলাই ভাতে পানী বনাব লাগিব। কোনে কৰিব সেইবিলাক কাম? তই থাকোঁতে কি মই কৰিব লাগিছিলে? তাকে কলত তোৰ গাত লাগিল, সেইকাৰণে আজি মোৰ ছোৱালীজনী ইমান সময় হোৱাৰ কাৰণে কি তোৰ চকুৰ পৰিল হা?
আপুনি মোক তেনেকৈ ক'ব পাৰিলে? মই সঁচাকৈ ভণ্টিৰ লগত এনেকৈ ফেৰ মাৰিব বিচৰা নাই মা। কথাটোহে কৈছিলোঁ, কাৰণ সিদিনা অকণমান উঠা দেৰি হোৱাৰ বাবে আপুনি মোক গোটেই দিনৰ দিনটো যিমানখিনিহে কথা ক'লে, তেতিয়া কিন্তু মই আপোনাক একো উত্তৰ দিয়া নাছিলোঁ। আজি 12টা বজাৰ কাৰণেহে মই ভণ্টিক উঠাইছিলোঁ। তাতে আকৌ বাবু আৰু মুন্নিয়ে বিচাৰি আছিল মাকক, সেইবাবেহে উঠাইছিলোঁ। আপুনি মোৰ কথা এনেকৈ ক'ব বুলি ভবা নাছিলোঁ মা। ইমান গৰমত মই সকলো কৰি মেলি খুৱাই আছোঁ, তথাপি আপোনালোকক মই একো এটা কৰিবলৈ দিয়া নাই। তথাপিও আপুনি মোক ইমান কথা কিয় শুনাই থাকে মা? হ'ব যা, তই এতিয়া চকু পানী টুকি দেখুৱাব নালাগে। তোৰ কথা চব জনা আছে। বোৱাৰীজনী হৈ পেলাই ঘৰখনৰ সমস্ত দায়িত্ব ল'বই লাগিব আৰু। তাত আকৌ কিবা এটা ক'লে বেয়া পালে নহ'ব নহয়। শাহুৱেকৰ কথা শুনি লতিকাই মনত বৰ দুখ পালে। নিজৰ জীয়েকজনীক যে ইমান মৰম কৰে, বোৱাৰী হ'ল বাবে লতিকাক যে দেখিবই নোৱাৰে, সেয়েহে লতিকাৰ মনটো বৰ দুখ লাগিল আৰু তাই সেই ৰুমটোৰ পৰা কান্দি ওলাই গুচি গ'ল। দেউতা, কি কৰি আছা? একো কৰা নাই মোৰ সোণজনী। তুমিনো কি কৰি আছা? ভাইটি আৰু ভণ্টিৰ লগত খুব খেলিছা ন? অঁ দেউতা, এইকেইদিন মোৰ খুব ভাল লাগিছে, কাৰণ মোৰ খেলিবলৈ লগ দুটা হ'ল যে। বহুত এনজয় কৰিছোঁ আমি এইকেইদিন দেউতা। আৰে লতিকা, কি হ'ল তোমাৰ? এনেকৈ কান্দিছা যে? একো হোৱা নাই। নাই, তোমাৰ নিশ্চয় কিবা এটা হৈছে। কি হৈছে কোৱা? নে তোমাক কিবা ক'লে মায়ে? একো কোৱা নাই মায়ে মোক, একো কোৱা নাই। এনেই মোৰ মনটো বেয়া লাগিছে। তুমি মোক মিছা নামাতিবা দেই। মই জানো তুমি এনেকৈ কান্দি নাহা। সঁচা কথা কোৱা মোক। দেউতা, মায়ে কিয় কান্দিছে মই জানো দেউতা। আহি মনে মনে থাকা। তুমি কি জানা? তুমি সৰু ছোৱালী। দেউতাৰক এনে যি টি কথা নক'বা। কমেই তুমি মোৰ মা, তোমাক ইমান কষ্টত থকা মই সহ্য কৰিব নোৱাৰো। দেউতা, মায়ে কিয় কান্দিছে জানা? কাৰণ আইতাই মাক অকল গালি সপনিয়ে পাৰি থাকে। পেহী অহাৰ পৰা মায়ে বহুত কাম কৰিবলগীয়া হৈছে। ইমান গৰমত মায়ে অকলে খোৱা বোৱাবোৰ ৰন্ধা বঢ়া কৰে আৰু ঘৰৰ সকলো কাম কৰে। তথাপি আইতাই মাক ভাল নাপায়, কিবা কিবি কথা কৈ থাকে। কি? মায়ে তোমাক এনেকুৱা ব্যৱহাৰ কৰিছে? কি আচৰিত! ইমান গৰমত মায়ে কি অকল তোমাকে কাম কৰিবলৈ দিয়ে? মই দিনৰ দিনটো ঘৰত নাথাকোঁ, ৰাতি আহি ঘৰ সোমাওঁ। মোৰ আগত যেনেকৈহে ভালকৈ থাকা তোমালোকে, এনেকুৱা যে কিছুমান চিটুৱেশ্যন হৈ আছে মইতো একেবাৰে গম নাপাওঁ। আৰু তুমিওতো মোক এষাৰ কথা কোৱা নাই আজিলৈকে। প্লিজ, তুমি কিন্তু একো নক'বা। একো নহয় দিয়া, মা মোৰ শাহু, মোক যি ক'ব মন যায় তাকে ক'ব পাৰে। সেইবুলি তুমি এনেকৈ খংকাই নাহিবা। মই এইবোৰ কথা নকওঁ, কাৰণ মই এইখন ঘৰত হুলস্থুল হোৱাটো কেতিয়াও নিবিচাৰোঁ। লাগিলে মই যিমানেই কষ্ট পাই নাথাকোঁ কিয়। তুমি তেনেকৈ ক'লে নহ'ব নহয় মা। আইতাহঁতে এচি হাৱা লৈ থাকিব ইমান গৰমত, আৰু তুমি ইমান গৰমত এনেকৈ জুইৰ ওচৰত খাদ্য বনাই থকাটো মই একেবাৰে পচন্দ নকৰোঁ। আইতাহঁতেওতো তোমাক কিবা এটা কাম কৰি সহায় কৰি দিব পাৰে, আৰু পেহীয়েওতো কৰিব পাৰে। পেহীয়েতো একো কামেই নকৰে, অকল খায় আৰু শুৱে আৰু ফুৰিবলৈ যায়। আৰু গোটেই দিনটো তুমি আমাৰকেইটাকো চোৱা আৰু ঘৰৰ সকলো কাম কৰা। এইবোৰ কথা মই দেউতাক ক'ম বুলি ভাবিয়ে আছিলোঁ। তুমি চুপ থাকা। তোমাক ডাঙৰ মানুহৰ কথা পতাৰ মাজত মাতিবলৈ কোনে কৈছে হা? যোৱা, তুমি ভিতৰত যোৱা। যাওঁ মই ভিতৰলৈ। সঁচা কথা ক'মেই, মই কিয় নক'ম? আইতাই সিদিনাখনি তোমাক ৰাতিপুৱা দেৰিলৈকে অকণমান হোৱাৰ কাৰণে কিমান গালি পাৰিছিল, কিন্তু পেহী 12টা 1টালৈকে হ'লেও একো নকয়। আৰু সিদিনা মামা ঘৰলৈ যাওঁতে তুমি চুইটাৰ পিন্ধোতে আইতাই তোমাক পিন্ধি যাবলৈ নিদিলে গালি পাৰি। কিন্তু পেহী দেখোন দিছে। কিয় পেহীক দিব পাৰে, তোমাক কিয় নোৱাৰে? পেহীওতো বিয়া পতা মানুহ। তুমি বহুত কথা ক'বলৈ লৈছা পাহি, যোৱা বুলিছোঁ নহয়। ৰ'বা, তুমি তেনেকৈ ক'লে নহ'ব নহয়। এইবোৰ মই কি শুনিছোঁ? তুমি কিয় মোক এইবোৰ কথা কোৱা নাই? মায়ে সঁচাকৈ বহুত ডাঙৰ ভুল কাম কৰিছে। মায়ে কি নিজৰ জীয়ৰীজনী আৰু বোৱাৰীৰ মাজত এনেকুৱা ভেদভাৱ কৰিছে? ইমান গৰমত তুমি কি এইখন ঘৰৰ গোটেইখিনি কাম অকলে কৰা? মই ভাবোঁ মায়ে চাগে তোমাক সহায় কৰি দিয়ে। মা এতিয়া অলপ বয়স হৈছে, গতিকে মায়ে অলপ কমকৈ কৰিলেও একো আপত্তি নাই। কিন্তু যিটো পাৰে মায়েতো কৰিব পাৰে, তোমাক যিকোনো এটা কামত সহায় কৰি দিব পাৰে। কিন্তু মায়ে এনেকুৱা কৰিব বুলি মই সঁচাকৈ ভবা নাছিলোঁ। মায়ে তোমালোক দুজনীৰ মাজত কিয় এনেকুৱা ভেদভাৱ আনিব লাগে হা? ৰ'বা, মই মাক সুধি আছোঁ, কিয় মায়ে এনেকুৱা কৰিছে? প্লিজ, তুমি আকৌ মাক কিবা ক'বলৈ যাব নালাগে। প্লিজ, এনেকুৱা নকৰিবা। মই সঁচাকৈ কৈছোঁ, এনেকৈ হ'লে ঘৰখন ধ্বংস হৈ যাব। মই এনেকৈ কথা লগাই পেলাই ঘৰখন ধ্বংস কৰিব বিচৰা নাই। ৰ'বা, মই একো ডাঙৰ হুলস্থুল নকৰোঁ, কিন্তু মই মাক আজি এই কথা সুধিম। জীয়েকৰ কথা শুনি ৰূপমে মাকক কিবা কিবি ক'লে। সেইলৈ মাকৰ মুখ ওপন্দি পাচি হ'ল। ভাত দিছোঁ, তই থাকে না, তই চোৱাগে। কিয় কথা সোপা লগালি নহয়, লগাই পেলাই মোক গালি শুনালি হা?
নিজে খাগে যা, নাখাওঁ আমি ভাত। আপুনি মোক বিশ্বাস কৰক, মই তেওঁক একো লগোৱা নাই। পাহিয়েহে কিবা কিবি ক'লে, মই তাইক ক'বলৈ হাক দিছিলোঁ, কিন্তু তাই সকলো কথা কৈ দিলে। তাই সৰু ছোৱালী, সিহঁতে কি শুদ্ধ কি অশুদ্ধ, কি ক'ব লাগে কি ক'ব নালাগে নাজানে। সেয়ে তাই যি দেখিছে সেই সকলোবোৰ কথা দেউতাকক কৈ দিলে। মা ভণ্টি, তুমি কি কথা কৈছা? সেই অকণমানি ছোৱালীজনীৰ বিষয়ে তুমি কিয় এনেকৈ ভাবিছা? তাহাঁতি যিটো দেখে সেইটো সঁচা কথাই কয়। ডাঙৰ মানুহৰ দৰে সিহঁতে মিছা কথা ক'ব নাজানে। সেয়ে তাই দেউতাকক ক'লেও মই একো লগোৱা নাই। হ'ব হ'ব যা, তই এইখিনি তেতিয়া আমাক লেলা হাতৰ দেখুৱাবহি নালাগে। গেৰৰ কথা ক'বা শুনালি নহয়, নাখাওঁ আমি তোহঁতে বনোৱা ভাত। যা নিজে খাই কি হৈছে ইয়াত এইবোৰ? অঁ দাদা, নাই নাই একো হোৱা নাই। মাহঁতে বোলে ভাত নাখায়। কিয়? কি হ'ল ভাত নাখাবলৈ? হ'ব হ'ব যা, তই আমাৰ কাৰণে চিন্তা কৰিব নালাগে। আমি ভাত খালেও নাখালেওনো তোৰ কি আহে যায়? অথনি ইমানখিনি কথা শুনাই পেলাই পেটটো ভৰালিয়ে নহয়, এতিয়া ভাত নাখালেও হ'ব যা। কিয় বোলে বোলো কথা কৈ আছা? মোক মোক পাহিয়ে কৈছে নহয় তুমি কি কি কৰি থাকা। তাই গৰমত বোৱাৰীজনী হ'ল বুলি কি অকলে অকলে কাম কৰি থাকিব আৰু তোমালোক দুইজনী কি আৰামত থাকিবা মানে? মইতো অকল তোমালোককে কাম কৰিবলৈ বুলি কোৱা নাই, তিনিজনী মিলিজুলি কৰিলে দেখোন কামবোৰ কম সময়তে হৈ যায়। অকলে তাই কৰিব লাগিব বুলি কিবা কথা আছে নেকি? ভণ্টি এইখন জানো নিজৰ ঘৰ নহয়? তাই জানো নিজৰ পানী গিলাচ লৈ খাব নোৱাৰে? সেইকেইটা কথা কওঁতে তুমি ইমান বেয়া পালানে? ভণ্টিক যদি তাত তেনেকুৱাকৈ কাম কৰিবলৈ দিয়ে তোমাৰ তেতিয়া কেনেকুৱা লাগিব? হ'ব হ'ব যা, গৈ আছোঁ ভাত খাবলৈ। তই এতিয়া আকৌ ৰামায়ণ মহাভাৰতখন গাই থাকিব নালাগে। ব'লা লতিকা, ভাত উলিওৱাগৈ, মাহঁত আহিব। দেখিলি নে তাৰ কাণ্ড দেখিলি? গহিনী কেলাই আহিলে যে সিও পিছে পিছে আহি চব কথা শুনি আছেহি। ব'ল ভাতকেইটা খাই লওঁগৈ, নহ'লে আকৌ এখন যুদ্ধ হ'ব। ব'লা ব'লা, আমাৰ দাদালৈ যে আগৰ পৰাই ভয় লাগে পাই, কি কৰে ঠিক নাই নহ'লে। আৰু শুন, ভাতকেইটা খাই চিধা ৰুমত আহিবি। কোনো দৰকাৰ নাই তই ছোৱালীজনী হৈ পেলাই সেই দুদিনৰ কাৰণে মাৰ ঘৰলৈ আহি পেলাই কৰিবলৈ। কৰক, তাই কি কৰিবলৈ আছে তাই কৰিব, তাৰ কথা নালাগে নহয়। চাম নহয় কোনে কি কৰে। বৈ ভাতকেইটা খাবি আৰু চিধা শুবলৈ আহিবি। দৰকাৰ নাই কাঁহী বাতি ধুই থাকিবলৈ, তাই অকলে ধুব। হ'ব মা। ৰূপমে ইমানখিনি কথা বুজালে যদিও মাকৰ মূৰত হ'লে একো নোসোমালে আৰু মাক আগৰ দৰে থাকিল। নিজৰ জীয়েকক বহুত মৰম আৰু বোৱাৰীয়েকক একেবাৰে দেখিবই নোৱাৰে। আৰু এইহেন গৰমতো কাম কৰাই কৰাই বোৱাৰীজনীক মাৰিছে আৰু জীয়েকজনীক একেবাৰে আলাসৰ লাৰু কৰি ৰাখিছে। মাইনী, তই ইয়াত কি কৰি আছহি? অঁ মা, এই গাটো ধুই মেলি আজৰি হ'লোঁ। এই গা ধোৱা কাপোৰকেইটা ধুবলৈ থাকিলেই নহয়, সেইটো কাৰণে ধুই পেলাওঁ বুলি আহিছোঁ। গা ধোৱা কাপোৰ তই ধুব লাগে? এইকেইদিন দেখোন নবৌয়ে ধুই আছিলে, তই আকৌ কি কাৰণে ধুব লাগে? তাই ধুব, থ। নালাগে পাই মা, দাদাই কালি যিবোৰহে কথা শুনালে, নালাগে আৰু গা ধোৱা কাপোৰকেইটা নিজেই ধুওঁ আৰু। আইঅ' মোৰ ছোৱালীজনীৰ কথা শুনচোন, নালাগে থ। তই গা ধোৱা কাপোৰ ধুব নালাগে, নবৌয়ে আছে নহয়, তাই কৰিব। মই তাইক মাতি দিছোঁ, তাই ধুই পেলাব। তই একেবাৰে ককাইৰে কথা শুনিয়ে সেই কাম কৰিবলৈ ল'ব নালাগে। ঘৰত থকা কেইদিন একদম সুখত থাক, ৰাণীৰ নিচিনাকৈ থাকিব লাগিব তই এইকেইদিন ঘৰত। ঐ লতিকা, ঐ এইফালে আছোন ঐ। আহিছে তাই ধুব। তাই থাকোঁতে তই কিয় ইমান কাম কৰি মৰিব লাগে? কি হ'ল মা? অঁ কি কৰি আছিলানো ভিতৰত? এই ভণ্টিৰ যে কাপোৰকেইটা এতিয়ালৈকে ধুই দিয়া নাই, কি কাৰণে? অঁ মা, ইমান গৰম লাগিছে, সেয়ে ফেনখন লগাই অকণমান বহিছিলোঁগৈ। মই ধুলোহেঁতেন, কিন্তু ভণ্টিয়ে নিজে ধুম বুলি কোৱাতহে। কথা শুন, তাই নিজে ধুম বুলি ক'লেই যেনিবা তইতো তাই হাতৰ পৰা কাঢ়ি লৈ পেলাই কাপোৰকেইটা ধুই পেলাব লাগে। সেইকণ জ্ঞানো কি তোক মইহে দিব লাগিব নেকি? হা, ছোৱালীজনী দুদিনৰ কাৰণে ঘৰলৈ আহিছে আৰু তই একেবাৰে কাম বন কৰি পেলাই তাইক হেৰি মাৰিম বুলি ভাবিছ নেকি? যোৱাই কি বুলি ভাবিব তাই ইয়াত কাম কৰি থাকিলে? মাকৰ ঘৰত জীয়েকবিলাক কি কাৰণে আহে? সুখত থাকিবলৈ আহে, গম পাইছ? আৰু বোৱাৰী হিচাপে তোমাৰ কৰ্তব্য এইবোৰ কৰা। ইমান গৰম হৈছে, ইমান গৰমত মোৰ ফুলকুমলীয়া ছোৱালীজনীয়ে কেনেকৈ এইবোৰ কাম কৰি থাকে বাৰু? সেইটো কাৰণে মই ঘৰলৈ মাতি দিছোঁ। অ' আই, জীয়েকে কাম কৰিলে গৰম আৰু বোৱাৰীকে কাম কৰিলে গৰম নহয়। দেখিলেনে লতিকাৰ শাহুৱেকৰ কৰ্মকাণ্ড? নিজৰ জীয়েকক একোৱে কৰিবলৈ নিদিয়ে গৰম বুলি, কিন্তু বোৱাৰীয়েকক লেপকৈ কামত কৰাই মাৰিছে। ইয়াৰ পিছতনো আৰু কি হয় চাওঁচোন আহক। এতিয়া অলপ ভাল পাইছানে? নাই অ', ভাল পোৱা নাই। মোৰতো কিবা একেৰাহে ঘূৰাইয়ে আছে। প্ৰেছাৰটো বাঢ়িলে মোৰ এনেকুৱা হয়েই। এতিয়া আৰু 4-5 দিনলৈ উঠিব নোৱাৰিমেই, বুজিছানে? হোৱাতে খোৱা বোৱা কৰিব লাগিব আৰু। আইঐ, গাটো একেবাৰে বেয়া লাগিছে ঐ। তুমি লাহেকৈ শুই থাকা, ভাল পাবা। টেবলেট চেবলেটটো দিছে নহয়, সেইবোৰ খাই থাকিলে মানে ভাল পাবা দিয়া, চিন্তা কৰিব নালাগে। মা, হেৰি নহয়, মই মানে তোমাৰ ওচৰলৈ আহিছিলোঁ কথা এটা ক'বলৈ। কি কথানো কচোন? কি কথা ক'বলৈ আহিলি? মানে মা, আজি এওঁ আহিব, মোক নিবলৈ আহিব। সেয়েহে মই আজি ঘৰলৈ যাবগৈ লাগিব। কি? কিয়? হঠাতে যোৱাই তোক নিবলৈ আহিবলৈ ওলালে যে? কেইদিনমান পিছত অহা কথা আছিলে, কিয় এনেকৈ সোনকালে নিবলৈ আহিছে? মোৰ এনেকুৱা হৈছে, তই এনেকুৱা হেৰি হৈ যাবিনে? মানে মা, এনেই নাহিলেহেঁতেন। কথাটো মানে কি, এওঁ মানে
গৰম যে এতিয়া ইয়াত, সেইটো কাৰণে দাৰ্জিলিঙত ফুৰিবলৈ যাম বুলি কৈছে। ফুৰিবলৈ যোৱা প্লেন বনাইছে, সেইটো কাৰণেহে মোক নিবলৈ আহিছে মা। আমি দাৰ্জিলিঙলৈ যাম ফুৰিবলৈ, বহুত এনজয় কৰিম তাত, বহুত ভাল লাগিব। তই কি দাৰ্জিলিঙত ফুৰিবলৈ যোৱাৰ কাৰণে ঠেং দাঙি আছ নেকি? হা ঐ, মোৰ গাটো ইমান বেয়া লাগিছে। তই ফুৰিবলৈ যাবলৈ মোক এনেকৈ এৰি থৈ যাব পাৰিবিনে? দুদিনমান থাকচোন, তই থাকিলে মোৰ মনটোও ভাল লাগিব আৰু মোৰ দুই এটা কামতো সহায় কৰি দিব পাৰিবি। মই দুদিনমানলৈ উঠিবই নোৱাৰিম এনেকৈ হ'লে, তই দুদিনমান থাকচোন। আৰে কি কথা কোৱা মা, তোমাৰ বেমাৰ হ'ল বুলি কি মই এই ইমান ধুনীয়া চান্সটো পাই নাযাম নেকি? কিমান দিনৰ সপোন আছিল মোৰ দাৰ্জিলিঙলৈ যোৱা। তোমাৰ একেবাৰে কিবা এটা হ'ল বুলি মই নাযামনে? তোমাৰ বেমাৰটো আজি আছে, কাইলৈ ভাল হৈ যাব। নবৌহঁত দাদাহঁত আছেই নহয় তোমাক চোৱা চিতা কৰিবলৈ, মই থাকিলেহে হয়নে? আৰু নোৱাৰোঁ দেই, মই তোমাৰ কাৰণে দাৰ্জিলিং যোৱাটো কেঞ্চেল কৰিব নোৱাৰোঁ। এওঁ আহিব, মই ওলাই মেলি ৰেডিয়ে হৈ আছোঁ, বেগ চেগো পেকিং কৰিলোঁ। তুমি মোক বেয়া নাপাবা, আকৌ আহিম নহয়। মোৰ বেমাৰটোতকৈ তোৰ দাৰ্জিলিঙলৈ ফুৰিবলৈ যোৱাটোহে ডাঙৰ হ'ল। হ'ব দে, যা ফুৰগৈ যা। মা কিয় মনটো বেয়া কৰা বাৰু, আকৌ আহিম নহয়। এইবাৰ চান্সটো পাওঁতে নগ'লে নহয় কাৰণেহে। হ'ব দিয়া, মই বাবু আৰু মুন্নিক উলিয়াই লওঁগৈ, তুমি অকণ আৰাম কৰি থাকাচোন দেই। মাকৰ বেমাৰ হোৱাৰ কথা শুনিও জীয়েক নৰখিল, মাকৰ কথা নুশুনিলেই। গিৰিয়েকে দাৰ্জিলিঙত ফুৰিবলৈ যাবলৈ লগ ধৰাৰ লগে লগে গিৰিয়েকৰ লগত গুচি গ'ল, আৰু এফালে বেমাৰত মাকে বিচনাত পৰি কেকাই আছে। অলপ ভাল পাইছানে? নাই মোৰতো কিবা গধুৰ গধুৰ লাগি আছে। দিয়া মই তোমাক মূৰটো পিটিকি দিওঁ, অলপমান উঠকচোন, মই লাহে লাহে ধৰি উঠাই দিম আৰু ভাত কেইটামান আপোনালৈ আনোগৈ, আপোনাক খুৱাই দিওঁ। ভাত কেইটামান খাই টেবলেট খালে নিশ্চয় ভাল পাব মা। আৰে মা, কি হ'ল? তুমি কান্দিছা যে, সৰু ল'ৰা ছোৱালীৰ নিচিনা কিয় কৰিছা মা? উঠা, তোমাক লতিকাই ভাত খুৱাই দিব। উঠা, তুমি চিন্তা নকৰিবা, আমি আছোঁ নহয়, তোমাৰ সোনকালে ভাল হৈ যাব। মা আপুনি একেবাৰে চিন্তা নকৰিব, আমি আছোঁ নহয়, আমি আপোনাক একো হ'বলৈ নিদিওঁ। আমি আপোনাৰ ভালদৰে শুশ্ৰূষা কৰিম মা। উঠক মা, লাহে লাহে উঠকচোন, মই ভাত কেইটামান আনোগৈ আপোনাক খুৱাই দিওঁ। আইতা কিয় সৰু ছোৱালীৰ নিচিনাকৈ কান্দিছা? কি হ'ল তোমাৰ? বেমাৰ হ'ল বুলি তুমি ডাঙৰ মানুহজনী এনেকৈ কান্দিব লাগেনে? মই বেমাৰ হোৱাৰ কাৰণে কন্দা নাই সুন্দৰী। তেতিয়াহ'লে কিয় কান্দিছানো? মোৰ আজি বৰ দুখ লাগিছে যিজনী ছোৱালীক মই ইমান মৰম কৰিলোঁ, ইমান চেনেহত ৰাখিলোঁ, সেইজনী ছোৱালীয়ে মোৰ বেমাৰৰ সময়ত দাৰ্জিলিঙত ফুৰিবলৈ যোৱাৰ বাবে মোক এনেকৈ বেমাৰী দেহাৰে এৰি থৈ যাবলৈ তাইৰ অকণো বেয়া নালাগিল। কিন্তু মই যিজনী বোৱাৰীক ইমান গৰমত ইমান কষ্ট দিছিলোঁ, ঘৰৰ সকলো কাম বন কৰিবলৈ দিছিলোঁ, আনহে নালাগে সেই পেহীয়েৰৰ কাপোৰ কানি ধোৱাৰে পৰা সকলো কাম কৰিবলৈ দিছিলোঁ মাৰক মই দেখিব নোৱাৰিছিলোঁ। বোৱাৰী বুলি মাৰক মই কষ্ট দিছিলোঁ আৰু নিজৰ ছোৱালীজনীক সুখত ৰাখিছিলোঁ। আজি মোক মই সুখত ৰখা ছোৱালীজনীয়ে এনেকুৱা অৱস্থাত এৰি থৈ গুচি গ'ল। মা নাকান্দিব, ভণ্টি গ'ল আৰু আমি আছোঁ নহয়। তোমাক মই ইমান গৰমত অকলে কাম কৰিবলৈ দিছিলোঁ, তুমি কষ্ট পালে মোৰ গাত নালাগিছিল। কিন্তু যিজনী ছোৱালী সুখত ৰাখিছিলোঁ, সেই ছোৱালীজনীয়ে মোক আজি বেমাৰী দেহাৰে এনেকৈ এৰি থৈ গ'ল, আৰু তুমি মোক মিনিটে আহি মোৰ শুশ্ৰূষা কৰি আছা। মই সঁচাকৈ আজি বৰ দুখ পালোঁ। দেখিলা মা, সেইটো কাৰণে কওঁ, এনেকুৱা ভেদভাৱ কৰিব নাপায়। বোৱাৰীজনীকো তুমি নিজৰ যিদৰে যদি আঁকোৱালি ল'লাহেঁতেন, আৰু ভণ্টিক ইমান ওপৰলৈ উঠালা তুমিয়ে তাইক আগৰ পৰা কাম বনবোৰ বৰকৈ কৰিবলৈ নিদিয়াই, আৰু এতিয়া এঘৰলৈ যোৱাৰ পিছতো তুমি ঘৰলৈ আহিলে তাইক একো এটা কৰিবলৈ নিদিয়া, আৰু লতিকা তুমি গোটেই দিনটো অকলে কাম কৰিবলৈ দিয়া। দেখিলানে, আজি তোমাৰ বোৱাৰীজনীয়েহে তোমাৰ যতন লৈছে। তই ঠিকেই কৈছ, মই আজি এই কথা উপলব্ধি কৰিছোঁ, মোৰ বহুত ডাঙৰ ভুল হ'ল। লতিকাও তুমি মোক নিজৰ মা বুলি ভাবি ক্ষমা কৰি দিয়া। মই তোমাৰ লগত বহুত অন্যায় কৰিলোঁ। আৰে মা, আপুনি কিয় তেনেকৈ কৈছে? আপুনি আমাতকৈ ডাঙৰে কেতিয়াও সৰুৰ পৰা ক্ষমা বিচাৰিব নালাগে মা। আৰু আপুনি যদি আপোনাৰ ভুলবোৰ আজি উপলব্ধি কৰিছে, তেতিয়াহ'লে আপুনি মোক নিজৰ যিদৰে আঁকোৱালি ল'লে মই
সুখী হ'ম মা। তুমি ঠিকেই কৈছা অ' লতিকা। মই তোমাক আজিৰ পৰা মোৰ জীয়ৰীৰ দৰে আঁকোৱালি ল'লোঁ। মই আজিৰ পৰা সঁচা মনেৰে তোমাক মোৰ জোৱাৰী হিচাপে মোৰ বুকুত স্থান দিলোঁ। অতদিনে মই তোমাক ভুল বুজিছিলোঁ। আজিৰ পৰা আৰু মই তোমাক কেতিয়াও সেই দৃষ্টিৰে নাচাওঁ। লতিকাৰ শাহুৱেকে নিজৰ দুখবোৰ বুজি পালে আৰু লতিকাক নিজৰ জীয়ৰী হিচাপে আঁকোৱালি ল'লে। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে সমাপ্ত হৈছে। আপোনালোকে বাৰু আজি কাহিনীটো কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীৰ সৈতে আপোনালোকক সোনকালে লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।